তেওঁলোকে আচলতে এপ্লিকেশ্যন কৰা নাই যথেষ্ট সংখ্যক লোকে, গতিকে এই ক্ষেত্ৰত চৰকাৰৰ যি ধৰণৰ পদক্ষেপ আছিলে তাত কেৱল কিছু ব্যাঘাত জন্মিছে। কোনো ব্যাঘাতৰ প্ৰশ্ন নাহে, ট্ৰায়েল ৰান হৈ আছে। মই মোৰ শব্দৰ ওপৰত আপোনালোকে অলপ দিয়ে দিব যে ট্ৰায়েল ৰান বুলি ক'লে আমি প্ৰকল্পটো কমিশ্যন কৰিছোঁ, ট্ৰায়েল কৰি আছোঁ যে ক'ৰবাত বিজুতি আছে নেকি, চব বস্তু পাম্প আছে, ট্ৰিটমেণ্ট প্লাণ্ট আছে, পাইপলাইন আছে, চব ঠিকমতে কাম কৰি আছে নে নাই। ট্ৰায়েল ৰানটো ছাকচেছ হৈছে আৰু এতিয়া আমি পাৰ্চিয়েল কমিশ্যনিঙত যাম। তেতিয়া প্ৰায় 8-10 হাজাৰ মানুহ ঘৰক আমি পানী দিব পৰা অৱস্থা। কিমান সময়ৰ ভিতৰত আৰু সম্পূৰ্ণৰূপে পৰ্যায়ক্ৰমে আমি আগবাঢ়ি আছোঁ। সময়ত মানে যিমান পাৰোঁ আমি সোনকালে কৰাৰ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে নেতৃত্ব লৈছে আৰু তাৰ ফলত ইমান দিন মানে নোহোৱা প্ৰকল্পটোৰ পৰা পানী দিয়া কাম আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ জাইকাৰ প্ৰকল্পটো মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰৰ ভিতৰত নিজৰ মানে ৱাটাৰ ফিল্টাৰেশ্যনৰ কাম আমি আৰম্ভ কৰিম।